মঞ্চত সদায় অনন্য আৰু ব্যতিক্ৰম জুবিন গাৰ্গ। পাঠশালাত বৰষুণৰ বতৰত জুবিনৰ গীতৰ লহৰ। মুষলধাৰ বৰষুণ, মূৰত চকী লৈছে হাজাৰ হাজাৰ দৰ্শকে আৰু বৰষুণৰ বতৰতেই গীতৰ লহৰ তুলিছে জুবিন গাৰ্গে। পাঠশালাৰ ৰঙালী বিহুৰ মঞ্চত টিটি বুঢ়ী জুবিনে গালে মায়াবিনী ৰাতিৰ বুকুত। প্ৰতিকূল বতৰৰ মাজতে ইটোৰ পিছত সিটো জনপ্ৰিয় গীতেৰে অলেখ অজস্ৰ দৰ্শকক মুগ্ধ কৰি ৰাখিলে জুবিনে। 6 ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব জুবিনৰ বহু চৰ্চিত ছবি কাঞ্চনজংঘা। তাৰ পূৰ্বে আহিব জুবিনে সংগীত কৰা যতীন বৰাৰ ছবি ৰত্নাকৰ। দুয়োখন ছবি চাবলৈ দৰ্শকক অনুৰোধ জনালে জুবিন গাৰ্গে। কাঞ্চনজংঘা ষ্টেণ্ডি আমি লগাবলৈ আৰম্ভ কৰিছোঁ লাহে লাহে বিভিন্ন জেগাত অসমৰ বিভিন্ন মঞ্চত বিভিন্ন ছেপ্টেম্বৰ 6 তাৰিখে ৰিলিজ কৰিম আহি আছে। মিছন চাইনাৰ পিছত মোৰ আটাইতকৈ এম্বিচিয়াছ প্ৰজেক্ট কাঞ্চনজংঘা আৰু যতীন বৰা এখন খুব ভাল চিনেমা আহি আছে ৰত্নাকৰ। মই মিউজিক কৰিছোঁ তাত, সেইখন মোতকৈ আগতে ৰিলিজ হ'ব। বেক টু বেক ৰত্নাকৰ আহিব, কাঞ্চনজংঘা আহিব। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। ইপিনে সহশিল্পীৰ গীতত বাদ্যযন্ত্ৰটো সংগত কৰিলে জুবিন গাৰ্গে। এই পাঠশালাৰ বিহু মঞ্চতে জুবিনৰ সৈতে গীত পৰিৱেশন কৰিলে কেইবাগৰাকীও শিল্পীয়ে। সৰুতে আপোনালোকে দেখিছে মোৰ গান মোৰ প্ৰাণ বুলি এটা মই প্ৰগ্ৰাম কৰিছিলোঁ DY 365ত। তাই এংকৰ আছিলে, তাই আৰু গৰিমা। তেতিয়া সৰু আছিলে, এটা ডাঙৰ সৰু গ'ল। বতৰে বিধি পথালি দিলেও ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাই গ'ল জুবিনে। প্ৰতিকূল বতৰৰ মাজতো জুবিনৰ গীত উপভোগ কৰি গ'ল অলেখ অজস্ৰজনে। ব্যুৰো ৰিপৰ্ট DY 365।